मानास माहारियारि पार्कनि गियाथि गावआव मैनि गाग्लोबनायाव सासे सुबुंनि जिउ खहा। मानास माहारियारि पार्कनि औवाबारि हाग्रा ओनसोलनि गियाथि गावआव दिनै फुंबिलि समाव मासे मैनि गाग्लोबनाय जाथायाव सासे सुबुंनि जिउ खहा जायो। जिउ गोमानाय सुबुंखौ 70 बोसोर बैसोनि बिरसा तारिया होननानै सिनायथिदों। सोरांसि बुब्लियाव न'निफ्राय बायजोआव ओंखारनाय समावनो मैया हरखाबै गाग्लोबफैयो। मैनि गाग्लोबनायाव बिखा बाहागो, बिखुं, आखाइ, आथिं बायदि बाहागोफोराव गोब्राब जोखोम जानायनि जाउनाव बिरसा तारियाया जायगायावनो जिउ खोमानो गोनां जायो। जाथाय थिलियाव बाहेरा बिफानजों लोगोसे पुलिसनि मोनसे हानजाया नुजाथि होयो। मख'नो गोनांदि थांनाय माखासे सान सिगांनिफ्रायनो मानास माहारियारि पार्कनि हाग्रा ओनसोलनिफ्राय जिब जुनारफोरा सुबुं मैखोम ओनसोलाव हाबफैनानै उरखार खालामफैबाय थाबोदों। जाथायाव जिउ गोमानाय सुबुंनि न'खरनो खहा सुफुंथाय होनांगौनि दाबि दैखांदों आदिबासि फरायसा आफादनि मिरु फोसावदिं नेहादारि मानसुख संखारिखाया। गुबुन फारसेथिं मानासनि फ्लरिकान कटेजआव उदाङै गिदिंबाय थानाय बे मैखौ हमनो थाखाय हाग्रा बिफाना नाजागासिनो दं। পোৱা নাই হৈছিল মানে পেচাব কৰবা ওলাইছিলে পিছত আৰু বুঢ়াটো ইপিনে পেচাব কৰবা যাওঁতে বস্তুটো আক্ৰমণ কৰিলে। পিছত আৰু যি আটা পাৰিছে তেতিয়া আমি ওলাই আহিছোঁ। পিছত ওলাই আহাতে বস্তুটো থিয়া হৈ আছে। থিয়া হোৱাতে আৰু আমি কিবা হিলে চিলে দি দুই লাৱাতে বস্তুটো পলাই গ'লে। কিমানমান বজাত হৈছিল এইটো কিমান টাইমটো 4টা চাৰে এনেকুৱা আছিলে নে আমি কিবা মোবাইলটো চোৱা নাই। সদায় আহে এই ইহঁতৰ ঘৰত কিবা গাছৰ বাকল চাকল চবে এদ্ৰাই দিছে আৰু মানুহকো খিদে। আগতে 3জনক মাৰিছিলে, পিছত 3জনক মাৰাতে ইটোতো ডেড বডি কৰি দিলে। পৰিয়ালৰ মেইন মানুহ আছিল তো হা পৰিয়ালৰ মেইন মানুহ আছিল হয় মোৰ দেউতা আছিল, নিজৰ দেউতা। তাতে হাজিৰা কৰি আছিলোঁ, কি কৰিম আৰু গৰীব মানুহ কি কৰিম আৰু ক'ত যাম আৰু এইটোৱে আমাৰ কিবা। বিৰছা খাৰিয়া আমাৰ এজন বয়সস্থ লোক আছিলে। তেওঁ মানে ঘৰতে কাম কৰা আছিলে, এইটো হাজিৰা কৰা নিচিনা। আৰু তেওঁৰ আজি মানে মৃত্যুমুখত পৰিলে। এটা গড়ে এটা হৰিণাই মানে যেতিয়া বাহিৰত ওলাই আহিলে, তেওঁ যেতিয়া পেচাব কৰিবলৈ বাহিৰত ওলাই 4টামান বজাত ৰাতিপুৱাই তেতিয়া তেওঁক মানে আক্ৰমণ কৰি তেওঁক মানে ডেথ কৰিলে। তো এই ঘটনা অতিকৈ দুখজনক আৰু আমি দুখ পাইছোঁ যে আমাৰ এই পৰিয়ালৰ লোকত মানে যোনটো নেকি নিৰাপত্তা বিশেষকৈ মানে জীৱ জন্তুৰ পৰা এইটো মানে ৰক্ষা দিব পৰা নাই। আৰু বিশেষকৈ বন বিভাগে গুৰুত্ব অলপ দিব লাগিছিলে, কাৰণ যোনটো নেকি আমাৰ ভিতৰৰ পৰা জংঘলৰ পৰা বাহিৰত মানে জীৱ জন্তু ওলাই আহে, তেতিয়া মানে তেওঁলোক বিশেষকৈ মানে ছ'চিয়েল মিডিয়াত মানে বহুতে ফটো শ্বেয়াৰ কৰে, বহুতে ফটো দিয়ে যে আমি দেখা পালোঁ, আমি বাহিৰত দেখা পাইছোঁ, আজি আছে আমাৰ তাতে। তো সেই বস্তুখিনি আমাৰ লোকেল মানুহখিনি আমাৰ এইটো অঞ্চলত দিয়ে থাকে। তো সেই বস্তু হিচাপে তেওঁলোক মানে অলপ গুৰুত্ব দিব লাগিছিলে। মানে কিছুদিন ধৰি সন্ত্ৰাস চলাই আহিছিলে। তো আগতো 3জনক মানে এনেকুৱা গুৰুত্ব আঘাত কৰিছিলে, কিন্তু তাৰপিছতো তেওঁ মানে বাহিৰত ওলাই পিছত মানে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। তো আজি আমি দাবী কৰিছোঁ চৰকাৰক তথা বন বিভাগক যে তেওঁলোকক উচিত ক্ষতিপূৰণ দিয়াৰ কাৰণে, কাৰণ মুৰব্বী হিচাপে তেওঁ আছিলে আৰু ঘৰখন অতি দুখীয়া পৰিয়াল। তো এইটো হিচাপে চৰকাৰে যাতে তেওঁলোকক মানে কিছু সাহাৰ্য আগবঢ়ায় আৰু বিশেষকৈ ক্ষতিপূৰণ হিচাপে কালীন সাহাৰ্য দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। এইটো বনাঞ্চলৰ মানে যোনটো নেকি ধ্বংসপথত মানে ক'বও পাৰি কিছুমান ঘটনা, কাৰণ ভিতৰত যদি খনন কাৰ্যসূচী চলে তেতিয়াহ'লে বাহিৰত কিন্তু এফেক্ট হ'ব বা ভিতৰৰ জীৱ জন্তুক এফেক্ট হ'বই। তো সেইটো কিছু দিশত মানে হয়তো ক'ব লাগিব যে জীৱকুলৰ কাৰণে হয়তো ব্যাঘাত জন্মিব পাৰে, বিভিন্ন ধৰণত হাই হল্লা বেছিকৈ হৈছে বা বিভিন্ন ধৰণৰ গছ গছনি নোহোৱা হৈছে। তো সেই ক্ষেত্ৰত মানে আমি আহ্বান কৰিছোঁ বন বিভাগক যে ভিতৰত যোনটো নেকি সুবিধা জীৱ জন্তুক দিব লাগে সেই বস্তুখিনি মানে যাতে দিব পাৰে, আৰু যিখিনি মানে তেওঁলোকক প্ৰয়োজনীয় জংঘল বা যিখিনি মানে তেওঁলোকৰ সা সুবিধা সেইখিনি থাকিলে নিশ্চয় জীৱ জন্তু বাহিৰত নোলায় আৰু ভিতৰতে থকাৰ কাৰণে বিশেষ ব্যৱস্থা হ'ব। ক'ব গ'লে দুখ লগা খবৰ ৰাতিপুৱাই পুৱাই। মই যেতিয়া ৰাতিপুৱাৰ প্ৰাতঃ মৰ্ণিং ৱাক কৰোঁ তেতিয়া যাওঁতেই তাৰে স্থানীয় বাসিন্দা একেবাৰে সীমাৰ লগতে লগা ক'লে যে এনেকৈ ৰাতি পুৱাইছিলে 3টামান বজাত এনেকৈ আমাৰ বিৰছা খাৰিয়া নামৰ মানুহজনক আঘাত কৰিছে। সেইবাবে মই গ'লোঁ, ৰুমৰ ভিতৰত গৈ চালোঁ। গৈ কিনে দেখিলোঁ যে মানুহজন একচুৱেলি সেই সময়ত ঢুকাইছিলে। তেখেতসকলে সিমান সন্দেহ কৰা নাছিলে, কিন্তু বয়সস্থ মানুহ আছিলে, 70 বছৰমান হৈছে বয়স, বেছিয়ে হ'ব নেকি। যিয়ে নহওক বেয়া খবৰ আৰু আমাৰ কাৰণে। একেলগে সীমাৰ লগতে থকা মানুহ আজি ইমান বছৰে থাকিলে তেখেতে, আজি
বৃদ্ধ হ'ল ইয়াতে ক'ব গ'লে মানসৰ লগতে থাকি ভাল বেয়া চব দেখিছে তাৰ মাজতে আজি এনেকৈ নিজৰ ওচৰত থকা প্ৰাণী আহিছে তেখেতক এনেকৈ আঘাত সানি মাৰিলে আমাৰ দুখ লাগিছে দুখ লগা কাৰণ স্থানীয় বাসিন্দা এটা বহুতখিনি জ্ঞান থাকে জংঘলৰ প্ৰতি তাৰে মাজতে এইটো ঘট দিলে আৰু চাওঁ বিভাগীয়ভাৱে আমাৰ একচুৱেলি কম্পেনচেশ্যন পাব তেখেতে যিহেতু বনৰীয়া জন্তু আহি কিনে বাহিৰত এটেক কৰিলে আৰু ঘৰটো একেবাৰে আমাৰ বাউণ্ডেৰীৰ লগত লগা তেখেতৰ ঘৰটো খুব জোৰ 150 মিটাৰমানহে দূৰত হ'ব সীমাৰ পৰা পহুটো আমি চাওঁ একচুৱেলি পহুটোৰ টেণ্ডেঞ্চি এটা আছে সি বাহিৰত খুব ওলায় গতিকে সেইকাৰণে আমি ভাবিছোঁ ডক্টৰক আনি কিনে চাই লওক ডক্টৰে যদি পৰামৰ্শ দিয়ে তাক পাৰিলে অলপ ভিতৰত নি কিনে এৰাৰ এটা ব্যৱস্থা কৰিম আৰু পহুটো একচুৱেলি চম্বৰ বুলি কয় আমাৰ অসমীয়াত খৰ পহু যোনটো জাখাল পহু খৰ পহু সেই পহুটো